हाय हेलो नमस्कार माय यूट्यूब चैनल ভিডিও তো ভাল লাগিলে আপোনালোকে লাইক কৰিব শেয়ার কৰিব কমেন্ট কৰিব আৰু লগে সাবস্ক্রাইব কৰি দিব সাবস্ক্রাইব কৰাৰ লগে বেল আইকন বাজি দিব আমি কামত আহিছিলো কামত নাহি মানে আজি কাম নাই বৰষুণ দিলে বতৰটো বৰষুণ দিয়া কাৰণে আৰু এই মেচিনবোৰ এনেকৈ আছে এনে বহি আছে আৰু কি কৰিম উপায় নাই কাম বন নাই বৰষুণ দিলে কাম বন্ধ এনে ৰাস্তাতে বহি আছো কি কৰিম কাম নাই কাম কৰিম বুলি আহিছিলো এনে বহি আছো এটাই চাপ এই বটল দুলিয়াই আছে এই বটল দুলিয়াই খেলে আছে এটাই সৰু বাচ্চা নিচিনাকৈ খেলি আছে এইজন চাই লওক বটল দুলিয়াই খেলে আছে বটল দুলিয়াই কি হ'ব আৰু এতিয়া এনে বহিছো মেচিনতে অলপ টাইম বহিলো এইখন পাছফালে আছে বাসন্তীখন আৰু আমাৰ এইখন ইণ্ডিয়ান ফ্লেগখন ইফালে আছে গাড়ীত লগাই লৈছোঁ বাৰু আমিও গাড়ীটো লগাবই লাগিব সবকে লগাবলৈ দিছে যেতিয়া আমিও লগাইছোঁ এইখন মেচিনৰ লিভাৰ কেইটা আছে চাওক না ৰাইট সাইডে আছে 4টা লেফট সাইডে আছে 4টা আকৌ আছে সাইডত মানে সেই লিভাৰেদি ধৰি আৰু কাম কৰি থাকিব লাগে কাম হ'ব লাগে আৰু মেচিন হে আৰু কি হ'ব এইখন ৰুলাৰ ইফালে এইখন বাসন্তীখন এইটো কাছুটো দেখিছে যে কাছুটোত দিলে মানে কাছুটোত থাকিলে মানে কাছু নিচিনাকৈ যাব এইখন মেচিন আৰু এই পেনে এইটো শহাপহুটো আছে নহয় শহাপহু যদি এই দল ৰঙা কাটা দল যদি এনেকৈ ঘূৰি কিনে যদি শহাপহুলৈকে যায় মানে শহাপহুৰ নিচিনা স্পীড যাব শহাপহুৰ নিচিনাকৈ দৌৰিব মানে এতিয়া আকৌ এনেকুৱা ঘূৰি কিনে যদি কাছুত আহে তো কাছুৰ নিচিনাকৈ যাব বুজি পালে নহয় হৈছে এইটো দেখিছে নহয় ভৰিত এইটো হৈছে ব্ৰেক আৰু এইটো দেখিছে নহয় এইটো হৈছে এক্সেলেটাৰ আৰু এইটো দেখিছে নহয় এইটো হৈছে এইটো এনেকুৱা সিধা কৰিব পাৰে আৰু এইটো এনেকুৱা লৈ আনিব পাৰে আৰু এইকেইটা হৈছে লিভাৰ স্কিটৰ এইটো মানে সব এইকেইটা কাম কৰা লিভাৰ সব মানে এইবিলাক এনেকুৱা টানিব লাগে ঠেলিব লাগে এনেকুৱাই মানে ইয়া কাম কৰিলেহে হ'ব ইফালে 4টা আছে আৰু ইফালে 4টা আছে মানে দুই সাইডে সমান সমান কৰিব লাগে কাম কৰিলে মানে আৰু মাজত ষ্টাৰিংটো কন্ট্ৰোল কৰিব লাগে মাজত গাড়ীখন দীঘল চাপ না কিমান বহুত দীঘল আমি আজি টমটমত উঠিছোঁ টমটমত উঠিছোঁ আজি টমটমৰ পৰা এতিয়া আমি ডিমু যাম ডিমুৰ পৰা আমি কেম্প পামগৈ টমটমত উঠিছোঁ আজি ৰুম পালোঁ আমাৰ সেই দামৰা 3টা ৰুমৰ ভিতৰত আছে 3টা দামৰাটো এইয়া বহি আছে এটা হৈ আছে দামৰাটো এইকেইটাই হয় এইকেইটাই দামৰা মানে সেই দামৰাকেইটা আহিছে আহি পাই মানে কি হ'ল চিধা ডাইৰেক্ট বিচনাত ঢালাই বিচনা খুব ভাল পায় মানে এইকেইটা আজিৰ ভিডিঅ' ইমানে